মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰিয় চেনেল মেথছ অসমলৈ মই তোমালোকক স্বাগতম জনাইছো। অইন দিনৰ নিচিনাকৈ আজিও মই তোমালোকৰ কাৰণে এটা নতুন বিষয়বস্তু লৈ আহিছো। আজিৰ বিষয়বস্তুটো হ'ল এক্সাৰসাইজ 5.2 ৰ 4 নম্বৰ অংকটো। ওকে, পাৰ্ট 20। গতিকে তোমালোকে আজিৰ এই ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাবা আৰু ভিডিঅ'টোত এটা লাইক দিবা, কমেন্ট কৰিবা আৰু শ্বেয়াৰ কৰিবা। ওকে, এতিয়া আমি মূল বিষয়বস্তুলৈ আহো। আজিৰ বিষয়বস্তুটো মই লৈছো কি এক্সাৰসাইজ 5.2 ৰ 4 নম্বৰ অংক। অলৰেডি এই সমান্তর বৰ্গতি চেপ্টাৰৰ অলৰেডি 19টা পাৰ্ট মই শেষ কৰিছো। আশা কৰো সেই পাৰ্টখিনি তোমালোকে চাইছে আৰু আজিৰ এইটো হ'ল 20 নম্বৰ পাৰ্ট। এইখিনিতে তোমালোকক আৰু এটা কথা জনাই থৈ দিওঁ যে তোমালোকৰ কাৰণে ক্লাস 9 ৰ কাৰণে কোশ্চেন পেপাৰ সলিউশন কৰা হৈ আছে আৰু ক্লাস 10 ৰ কাৰণে HSLC এক্সামিনেশন কোশ্চেন পেপাৰ সলিউশন কৰা ষ্টাৰ্ট কৰিছো। গতিকে তোমালোকে কোশ্চেন পেপাৰ খিনিও কৰিবা আৰু অলপমানকৈ পাৰ্টটো শেষ কৰি লবা। ওকে, ঠিক আছে। এতিয়া আমি মূল বিষয়বস্তুলৈ আহো। 4 নম্বৰ অংকটোত কি কৈছে যে 3 8 13 18 সমান্তর পুরগতিটোৰ কোনটো পদ 78। এই পুরগতিটোৰ কোনটো পদ 78 হ'ব। ওকে, তাৰ মানে কি ইয়াতে n ৰ মানটো উলিয়াব লাগে। গতিকে আমি কি লিখিম, সমাধান লিখি লোৱা। সমাধান ইয়াত কি দিয়া আছে চোৱাচোন। ইয়াত এই পুরগতিটোৰ প্ৰথম পদ মই কি হেৰে বুজাইছিলো, a ইকুৱেল টু কিমান আছে দেখাচোন। প্ৰথম পদটো হ'ব 3। ওকে, 3। তাৰ পিছত কি উলিয়াব লাগে মন কৰাচোন, সাধাৰণ অন্তৰটো কিমান হ'ব। সাধাৰণ অন্তৰ কি হেৰে বুজাইছিলো, d হ'ব কিমান, এই দ্বিতীয় পদৰ পৰা প্ৰথম পদটো বিয়োগ কৰা। দ্বিতীয় পদ 8, প্ৰথম পদ 3, বিয়োগ কৰিলে কিমান হ'ব, 8 ৰ পৰা 3 বিয়োগ কৰিলে 5। গতিকে সাধাৰণ অন্তৰ কিমান হ'ল 5। আৰু কোনটো পদ 78, তাৰ মানে কি এইটো হ'ব কি শেষ পদ বা এন্তম পদ। ইয়াতে কি লিখিম আৰু পদৰ সংখ্যা, তাৰ পিছত কি লিখিব লাগে পদৰ সংখ্যাক আমি কি হেৰে বুজাইছিলো মনত আছে নে, n। yes, পদৰ সংখ্যাটো নাই, কিমানটা পদ আছে এটোতো নাই, কিন্তু ইয়াতে কৈছে যে কোনটো পদ 78, তাৰ মানে শেষ পদটো দিয়া আছে। গতিকে an equal to 78। ওকে, এতিয়া চোৱা, এতিয়া তোমালোকে কি কৰিব লাগিব যে এই যে an আৰু an ৰ মাজৰ সম্পৰ্কটো কি, আমি এটাই সূত্ৰ তোমালোকৰ আগত মই আলোচনা কৰিছো। সেই সূত্ৰটোৱে দিয়ে তোমালোকৰ এইবাৰৰ পৰীক্ষাটো পাৰ হৈ যাব। সেই সূত্ৰটো আছিল কি nতম পদ মানে an সমান আমি কি লিখিছিলো a প্লাস n মাইনাস 1 ইনটু d। ওকে, গতিকে আমি সূত্ৰটো লিখি লও। থেকে an ইকুৱেল টু কি হ'ব a প্লাস n মাইনাস 1 ইনটু d। এটা আমি যাৰ যি মান আছে বহাই দিও। an ৰ মান কিমান আছে 78 ইকুৱেল টু a এর মান কিমান আছে 3 প্লাস n ৰ মান আমাক নিৰ্ণয় কৰিব লাগে -1 ইনটু d মান আছে কিমান 5। এতিয়া আমি এটো কৰি চাও কি হয়। এইটো একে জাতীয় সংখ্যা, গতিকে 78 লেফট সাইডত আছে, এটো 3 টো লেফট সাইডত আনিলে প্লাস টু মাইনাস হ'ব সমান n -1 ইনটু 5। ওকে, ইয়াতে দিয়াচোন কি হ'ব
78 এর পৰা এটো 3 মাইনাস কৰিলে কিমান হ'ব 575 হ'ব ইকুয়াল টু n minus 1 into 5 এই ইয়াৰ লগত কিবা পূৰণ আছে নহয় পূৰণ থাকিলে এটো কি তলত আহিব এটো তলত দিয়া 75 এর তলত এটো যাব 5 to 75 এর তলত যাব ইকুয়াল টু n minus 1 ওকে 5 দিয়ে to cancel করলে 5 on the 5 5 5 গুণ 5 2 থাকিল 5 5 25 তার মানে 5 15 গুণ 75 গতিকে আমি ইয়াতে কি পাইছো 15 equal to n minus 1 তলত নিলকো তোমালোকে তলত লিখিবা ইয়াতে লিখি আছো ইয়াতে দিতে হলো কি হবে আমি এইটো ইবিনা হ আনিলে একে দিতে সংখ্যাখিনি বাবিনে লৈ আহা 15 এইটো কি আছে -1 বাবিনে আহিলে কি হ'ব +1 হ'ব ইকুয়াল টু n থাকিব এতিয়া 15 plus 1 equal to 16 equal to n n to হপিনা আছে আমি সিধা কৈ লিখো যেনেকুৱা b equal to a আছে আমি এক কি লিখো এক আমি কি লিখো সিধা কৈ লিখিলে a equal to b পিছে ইয়াতে আমি কি লিখিম n equal to 16 ক্লিয়ার গতিকে n এর মান কিমান পালা 16 পালা হইছে ইয়াতে কোৱা হৈছে যে এই প্ৰগতিটোৰ কোনটো পদ 78 হ'ব গতিকে এতেকে 3 8 13 18 ডট সমান্তর প্রগতিটোৰ ইমান 16তম পদটো কিমান হ'ব পদটো 78 ওকে বুজি পাইছা আশা কৰো আজি মই আলোচনা কৰা 4 নম্বৰ অংকটো তোমালোকে বুজিব পাৰিছা ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং মাই চ্যানেল Maths Asom